হাই এভৰিৱান, আজি মই বনাম ৰঙালাও শাক আৰু আলু বিলাহীৰ সৈতে ডাঙৰ মাছৰ জোল। তো এয়া মই কেৰাহীত মিঠাতেল দি দিলোঁ আৰু ইয়াতে দি দিলোঁ পিঁয়াজ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু ইয়াত দি দিম মছলা, এয়া হালধি, জিৰা, জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ, ইয়াতে দি দিলোঁ। আৰু দি দিম পানী। এনেকৈ পানী দি ধুনীয়াকৈ মছলাখিনি লৰাই ভাজি ল'ম। এয়া তেল বিৰিঙি ওলাই আহিছে, এনেকুৱা হ'লে জানিব মছলাখিনি হৈ গ'ল। আৰু ইয়াতে দি দিম আলু আৰু বিলাহী। এইখিনি দি ধুনীয়াকৈ লৰাই অলপ সময় ভাজি ল'ম। এনেকৈ অলপ সময় ভাজি ল'লে আলুখিনিত মছলাখিনি ধুনীয়াকৈ সোমাই যাব। আৰু ইয়াৰ পিছতে মই ইয়াত দি দিম শাকখিনি দি ধুনীয়াকৈ লৰাই ল'ম। অলপ মই মছলা বেছিকৈ দিছোঁ যিহেতু শাকৰ তৰকাৰী, ইয়াতে অলপ মছলা দিব লাগিব। এনেকৈ লৰাই অলপ ঢাকনখন লগাই দিম। এয়া চাওক, ঢাকনখন খোলাৰ লগে লগে শাকখিনি অলপ সিজি গ'ল। আৰু ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিম। মই ভকুৱা মাছ লৈছোঁ, আপোনালোকে যিকোনো ডাঙৰ মাছ ল'ব পাৰে। মাছখিনি দি মই ঢাকনখন অলপ লগাই দিছিলোঁ যাতে মাছখিনিতো মছলাখিনি সোমাই যায়। এয়া ঢাকনখন খুলি দিলোঁ আৰু এতিয়া দি দিব লাগিব জোল। এয়া মই পানী দি দিলোঁ। পানী দি ধুনীয়াকৈ লৰাই ল'ম। লৰাই আকৌ ঢাকনখন লগাই দিম। উতল আহিব লাগিব আৰু চব্জিখিনি ধুনীয়াকৈ সিজি যাব লাগিব। এয়া চাওক, ধুনীয়াকৈ উতল আহি গ'ল আৰু চব্জিখিনিও সিজি গ'ল। গৰম দিনত তেনেকুৱা শাকৰ সৈতে মাছৰ জোল খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু দি দিছোঁ মই কেইটামান কেঁচা জলকীয়া ফালি। এয়া চাওক, ধুনীয়াকৈ এতিয়া হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ তাত ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এয়া ফাইনেল লুক। খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। আপোনালোকেও বনাই খাই চাব। বাই বাই, আল্লাহ হাফিজ।